এই মুহূৰ্তত আপোনালোকক দিব লৈছোঁ আটাইতকৈ ডাঙৰ খবৰ। কি হ'ব ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত। এফালে কৰোনাৰ ভয়াৱহ তাণ্ডৱ আৰু আনফালে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ এইচএছ আৰু SSLC পৰীক্ষা সন্মুখত। সেয়ে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পৰিছে বৃহৎ প্ৰত্যাহ্বান। ইফালে কৰ্ণাটকত বাধ্যতামূলক কৰি তুলিছে মাস্ক। যিকোনো ৰাজহুৱা স্থানত, বিদ্যালয় আদিত সকলোতে পৰিধান কৰিব লাগিব মাস্ক। মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা। কি হ'ব পৰীক্ষাৰ্থীৰ ভৱিষ্যত, বাতিল হ'ব নেকি পৰীক্ষা? অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে জনায় যে এইবাৰ কোভিডৰ সকলো বিধি মানি নচলিলে দিবলৈ দিয়া নহ'ব SSLC আৰু HS পৰীক্ষা। আপোনালোকক দিব লৈছোঁ ডাঙৰ খবৰ। অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে জনায় যে এইবাৰ কোভিডৰ সকলো বিধি মানি নচলিলে দিবলৈ দিয়া নহ'ব SSLC আৰু HS পৰীক্ষা। কৰ্ণাটকৰ চৰকাৰে বাধ্যতামূলক কৰি তুলিছে মাস্ক। মাস্ক পৰিধান নকৰিলে দিব লাগিব জৰিমনা। ভাৰতত 24 ঘণ্টাত নতুনকৈ কোভিডৰ আক্ৰান্তৰ সংখ্যা 196 গৰাকী। কি হ'ব ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ, সেয়া হৈ পৰিছে চিন্তনীয় বিষয়। কি হয় এয়া সময়ত দেখা যাব আৰু এয়া হৈ পৰিব লক্ষণীয়। এই মুহূৰ্তত আপোনালোকক দিব লৈছোঁ আটাইতকৈ ডাঙৰ খবৰ। কি হ'ব ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত। এফালে কৰোনাৰ ভয়াৱহ তাণ্ডৱ আৰু আনফালে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ এইচএছ আৰু SSLC পৰীক্ষা সন্মুখত। সেয়ে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পৰিছে বৃহৎ প্ৰত্যাহ্বান। ইফালে কৰ্ণাটকত বাধ্যতামূলক কৰি তুলিছে মাস্ক। যিকোনো ৰাজহুৱা স্থানত, বিদ্যালয় আদিত সকলোতে পৰিধান কৰিব লাগিব মাস্ক। মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা। কি হ'ব পৰীক্ষাৰ্থীৰ ভৱিষ্যত, বাতিল হ'ব নেকি পৰীক্ষা? অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে জনায় যে এইবাৰ কোভিডৰ সকলো বিধি মানি নচলিলে দিবলৈ দিয়া নহ'ব SSLC আৰু HS পৰীক্ষা। আপোনালোকক দিব লৈছোঁ ডাঙৰ খবৰ। অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে জনায় যে এইবাৰ কোভিডৰ সকলো বিধি মানি নচলিলে দিবলৈ দিয়া নহ'ব SSLC আৰু HS পৰীক্ষা। কৰ্ণাটকৰ চৰকাৰে বাধ্যতামূলক কৰি তুলিছে মাস্ক। মাস্ক পৰিধান নকৰিলে দিব লাগিব জৰিমনা। ভাৰতত 24 ঘণ্টাত নতুনকৈ কোভিডৰ আক্ৰান্তৰ সংখ্যা 196 গৰাকী। কি হ'ব ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ, সেয়া হৈ পৰিছে চিন্তনীয় বিষয়। কি হয় এয়া সময়ত দেখা যাব আৰু এয়া হৈ পৰিব লক্ষণীয়।